আলফাৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ শ্বহীদ হ'ল আৰক্ষী বিষয়া ভাস্কৰ কলিতা। আলফা সদস্যৰ 9টাকৈ গুলিৰে থকা সৰকা হ'ল ভাস্কৰৰ বুকু। কিন্তু তাৎপৰ্যপূৰ্ণ কথা, আলফাৰ সৈতে সমুখ সমৰত নমা ভাস্কৰৰ শৰীৰত কিন্তু আছিল বুলেট প্ৰুফ জেকেট। তেনেহ'লে বুলেট প্ৰুফ জেকেট পিন্ধি থকা অৱস্থাত কেনেকৈ গুলি সোমাল ভাস্কৰৰ শৰীৰত? কাৰণ শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈকে আৰক্ষী বা সেনাই সমুখ সমৰৰ সময়ত পিন্ধে বুলেট প্ৰুফ জেকেট, যি জেকেটে বিভিন্ন অত্যাধুনিক অস্ত্ৰৰ গুলি অথবা বুলেটৰ পৰা ৰক্ষা কৰে আৰক্ষী অথবা সেনা বিষয়াক। তেনেহ'লে চাওক এই দৃশ্য, কেনেদৰে এটা বুলেট প্ৰুফ জেকেটে ৰক্ষা কৰিব পাৰে এজন আৰক্ষী বিষয়া বা সেনা বিষয়াক। যদি বুলেট প্ৰুফ জেকেটেৰে কোনো বুলেট বা গুলি পাৰ হৈ যাব নোৱাৰে, তেনেস্থলত কেনেকৈ ভাস্কৰ কলিতাৰ বুকু বিদীৰ্ণ কৰিলে 9টাকৈ বুলেটে? কেনেকৈ ৰঞ্জন বৰাৰ এই ঘৰটোৰ পৰা আলফা সদস্যই মৰা বুলেটে প্ৰাণ ল'লে ভাস্কৰৰ? কাৰণ তেতিয়া ভাস্কৰ কলিতাই পৰিধান কৰি আছিল বুলেট প্ৰুফ জেকেট। কিন্তু বুলেট প্ৰুফ জেকেটে ৰক্ষা কৰিব নোৱাৰিলে ভাস্কৰক। অসম আৰক্ষীৰ নিম্নমানৰ বুলেট প্ৰুফ জেকেটেই কাল হ'ল সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ। অসম আৰক্ষীৰ 2 নম্বৰী বুলেট প্ৰুফ জেকেটে বিশ্বাসঘাতকতা কৰিলে সাহসী ভাস্কৰক। এই নিম্নমানৰ বুলেট প্ৰুফ জেকেট পৰিধান কৰিয়ে অতি আত্মবিশ্বাসেৰে শত্ৰুৰ বিৰুদ্ধে দেশৰ হকে যুঁজ দিবলৈ গৈছিল ভাস্কৰ। কিন্তু অসম আৰক্ষীৰ 2 নম্বৰী বুলেট প্ৰুফ জেকেটে পিছে চূড়ান্ত বিশ্বাসঘাতকতা কৰিলে সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাক। ভাস্কৰ কলিতা শ্বহীদ হ'ল। কিন্তু এতিয়া প্ৰশ্ন হয়, এনেদৰে কিমান আৰু 2 নম্বৰী বুলেট প্ৰুফ জেকেট পিন্ধি প্ৰাণ দিব লাগিব সাহসী আৰক্ষী বিষয়াই? ইয়াৰ কি উত্তৰ আছে আৰক্ষীৰ হাতত? নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ বিস্ফোৰক স্বীকাৰোক্তি, 2011-12 চনত ক্ৰয় কৰা হৈছিল এই 2 নম্বৰী বুলেট প্ৰুফ জেকেট, যি জেকেটে চূড়ান্তভাৱে বিশ্বাসঘাতকতা কৰি ভাস্কৰ কলিতাক দিলে অকাল মৃত্যু। 2011-12 অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ দিনতেই ক্ৰয় কৰা হৈছিল এই 2 নম্বৰী বুলেট প্ৰুফ জেকেট। কাৰণ তেতিয়া গৃহ বিভাগৰ দায়িত্বত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বুলেট প্ৰুফৰ খবৰত আমি পোৱা মতে ধৰা এতিয়াও ৰেকৰ্ডবিলাক চাব লগা আছে। 2012 বা 13 এনেকুৱা 2011-12 এনেকুৱা সময়ত কিনা বুলি জনা গৈছে। এই গোটেই প্ৰচেছটো কেনেকুৱা আছিল, কেনেকুৱা ধৰণৰ টেষ্টিং হৈছিল নাই, এই গোটেই বস্তুবিলাক চাব লাগিব। ইতিমধ্যে আপোনালোকে দেখিছে এটা তদন্তৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ আৰক্ষীৰ ৰক্ষা কৱচ ক্ৰয় কৰাৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰি প্ৰকৃততে ক্ৰয় কৰা হৈছিল এনে 2 নম্বৰী বুলেট প্ৰুফ জেকেট, যি জেকেটৰ বাবে অকাল মৃত্যু সাৱটিলে সাহসী ভাস্কৰ কলিতাই। আমি চাম কেনেকুৱা ধৰণৰ বুলেট প্ৰুফ জেকেট আমাক ফ'ৰ্চত লাগে বা সেনেকুৱা ধৰণৰ জেকেট আমাৰ আছে নে নাই, এই গোটেইখিনি কথা চালি আহিছে। ঘটনাটোৰ সন্দৰ্ভত আমি অতি শীঘ্ৰে আমি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিম। অসমত বুলেট প্ৰুফ জেকেট ক্ৰয় কেলেংকাৰী এয়াই প্ৰথম নহয়। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া কাৰ্যকালৰ সময়তো সংঘটিত হৈছিল বুলেট প্ৰুফ জেকেট কেলেংকাৰী। 2টা গুলি একদম চেষ্ট আৰু আপাৰ এবডমেন, বুলেট প্ৰুফৰ জেকেটটো পাৰ হৈ পেলাই গুলি সোমাই গৈছে আৰু বাহিৰেদি ওলাই গৈছে। ডেট মিনছ ইট ৱাজ এ ক্ল'জ কম্বেট বা যিয়ে নহওক, মুঠতে বুলেট প্ৰুফ ভেষ্ট ইজ এ ভেৰি ক্ৰিটিকেল ইছ্যু। আৰু এই ঘটনাটোৰ পৰা তদন্ত এটাটো সাধাৰণ কথা। আমি ভাবিছোঁ যে এটা কথা চৰকাৰে ইনভেষ্টিগেশ্যন কৰি নুই কৰিব লাগিব যে তাত এটা ডাঙৰ এটা স্কেম আছিলে নেকি। বুলেট প্ৰুফ জেকেট কেলেংকাৰীৰ লগতে উন্মোচিত হৈছে আন এটা নতুন দিশ। আক্ৰমণকাৰী আলফা সদস্যই আৰক্ষীৰ বিৰুদ্ধে কৰা যুঁজৰ সময়ত ব্যৱহাৰ কৰিছিল অত্যাধুনিক টেভৰ X95 ৰাইফল। যিবিলাক অস্ত্ৰৰ কথা কোৱা হৈছে, সেই অস্ত্ৰখিনি আচলতে
প্ৰকৃতাৰ্থত ব্যৱহাৰ হৈছে না নাই সেই সম্পৰ্কত আমি আচলতে তদন্তত এতিয়া ওলাব আৰু বেলিষ্টিক এক্সপাৰ্টকো দেখাব লাগিব কিন্তু ইজৰাইলত নিৰ্মিত এই অত্যাধুনিক টেভৰ X95 ৰাইফল কেনেকৈ আহিল আলফাৰ হাতলৈ কাৰণ প্ৰথমবাৰৰ বাবে আক্ৰমণত এনেদৰে ইজৰাইলত নিৰ্মিত এই অত্যাধুনিক টেভৰ X95 ৰাইফল ব্যৱহাৰ কৰিলে আলফাই উলফায়ে ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে ইজৰাইলী মেড X95 নামৰ এটা হাই কেলিবাৰ ৱেপন তেওঁলোকে ব্যৱহাৰ কৰা বুলি আমি তথ্য হাতলৈ আহিছে আৰু সেই ৱেপনটো ইমানেই সফিষ্টিকেটেড ৱেপন যে প্ৰতি মিনিটত 750ৰ পৰা 850 যায় গুলি সেই বন্দুকটোৰ পৰা সেই ৰাইফলটোৰ পৰা ফায়াৰ হয় সো হেতুতে প্ৰমাণ যে কিমান এটা মডাৰ্ণ এণ্ড সফিষ্টিকেটেড ৱেপনছ তেওঁলোকৰ হাতত আছে কিন্তু ক'ৰ পৰা আলফাৰ হাতলৈ আহিল এই অত্যাধুনিক অস্ত্ৰ বহিৰাষ্ট্ৰই সহায় কৰিছে নেকি আলফা স্বাধীনক নে আলফাৰ হাতত এতিয়াও মজুদ আছে যথেষ্ট পৰিমাণৰ পুঁজি যি পুঁজিৰে আলফাই বহিৰাজ্যৰ পৰা ক্ৰয় কৰিছে এই অত্যাধুনিক মাৰণাস্ত্ৰ ইজৰাইলত নিৰ্মিত এই অত্যাধুনিক মাৰণাস্ত্ৰ আলফাই ব্যৱহাৰ কৰাটো নিশ্চিত হোৱাৰ পিছত এতিয়া এয়া মূৰৰ কামুৰণি হৈ পৰিছে অসম আৰক্ষীৰ বাবে যিবিলাক অস্ত্ৰৰ কথা কোৱা হৈছে সেই অস্ত্ৰখিনি আচলতে প্ৰকৃতাৰ্থত ব্যৱহাৰ হৈছে না নাই সেই সম্পৰ্কত আমি আচলতে তদন্তত এতিয়া ওলাব আৰু বেলিষ্টিক এক্সপাৰ্টকো দেখাব লাগিব যদিহে বহিৰাষ্ট্ৰ এনেদৰে অস্ত্ৰ শস্ত্ৰ দি আলফা সহায় কৰিছে তেনেহ'লে এয়া নিশ্চিতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে এক উদ্বেগজনক বিষয় কেমেৰা পাৰ্চন তাহিৰ আৰু স্বপ্নশ্ৰীৰ সৈতে ডিব্ৰুগড়ৰ পৰা সুৰজ দত্ত গুৱাহাটীৰ পৰা প্ৰাঞ্জল বৰুৱা নিউজ লাইভ